নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ ড্ৰিম জব চেনেলটোলৈ। তো SSC GD আপোনালোকৰ যিহেতু এনচাৰ কিৰ বাবে আপোনালোকে অতদিনে অপেক্ষা কৰি আছিলে, তাৰ অন্ত পৰিল। তো SSC GD 2024 বৰ্ষৰ এক্সাম দিয়াসকলৰ বাবে সুখবৰ। 30 তাৰিখে যিহেতু আপোনালোকৰ দুটা চেণ্টাৰত এক্সাম হৈ যোৱাৰ পিছত আজি 3 তাৰিখ, 3 দিনৰ পিছতে আপোনালোকৰ এনচাৰ কিসমূহ জাৰি কৰিছে। ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিলে আপোনালোকে নিশ্চয়কৈ নিজৰ এনচাৰ কিসমূহ চাব পাৰিব। বৰ্তমানলৈকে এতিয়া ষ্টাফ চিলেকশ্যন কমিশ্যনৰ আপোনালোকৰ অফিচিয়েল ৱেবছাইটত কোনো নটিচ অহা নাই। তো মই আপোনালোকক ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাতে ক্লিক কৰি মই কেনেধৰণে কৰিছোঁ আপোনালোকে ষ্টেপ বাই ষ্টেপ কৰিলে আপোনালোকৰ এক্সামতনো কোনকেইটা কুৱেশ্যন দিছিলে বা কোনকেইটা শুদ্ধ হ'ল আপোনালোকে সকলোবোৰ চাব পাৰিব। মই আপোনালোকক দেখুৱাই দিম। তো ৱেইট কৰিব। ইয়াতে মই আপোনালোকৰ ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম। তাৰপিছত আপোনালোকে ক্লিক কৰিলে প্ৰথম পেজটো কি ওলাব আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকক যোনটো ডেছক্ৰিপশ্যনৰ লিংক দিছোঁ সেইটোত আপোনালোকে ক্লিক কৰিলে এই ধৰণে অফিচিয়েল ৱেবছাইটত পাই যাব। আপোনালোকে এইটো চাৰ্চ কৰিলেও আপোনালোকে পাব ssc.digaalm.com যদি আপোনালোকে চাৰ্চ কৰে তেন্তে এইখন ষ্টাফ চিলেকশ্যন কমিশ্যনৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইট হয়। যিহেতু ইয়াতে আপোনালোকে কেণ্ডিডেট ৰোল নাম্বাৰ বা কেণ্ডিডেট লগ ইন বুলি আছে, ইয়াতে ৰোল নাম্বাৰটো এজ পাৰ এডমিশ্যন চাৰ্টিফিকেটৰ মতে আপোনালোকে পুট কৰিব লাগিব। তাৰপিছতে আপোনালোকে পাছৱৰ্ডটো আপোনালোকে এডমিটখনৰ আছে বা আপোনালোকৰ ডেট অফ বাৰ্থটো স্পেচ নিদিয়াকৈ যেনেধৰণে আপোনালোকে এক্সাম চেণ্টাৰত দিছিলে সেইধৰণে পুট কৰিলে আৰু লগ ইন কৰিলে আপোনালোকে নেক্সট পেজলৈ পাব পাৰিব। মই এইকেইটা পুট কৰি লৈছোঁ, তাৰপিছত আপোনালোকক নেক্সট পেজখন দেখুৱাই দিম। তো ৱেইট কৰিব। তো এই ধৰণে আপোনালোকে ৰোল নাম্বাৰটো ক্ৰিয়েট কৰাৰ পিছত পাছৱৰ্ডটো ইয়াতে ডেট অফ বাৰ্থটো দি দিব। তাৰপিছত লগ ইনত ক্লিক কৰি দিব। তো লগ ইনত ক্লিক কৰাৰ লগে আপোনালোকে নতুন পেজ এখন পাই যাব। মই আপোনালোকক দেখুৱাই আছোঁ। অলপ নেটটো শ্ল' হৈছে, ছাৰ্ভাৰ প্ৰব্লেমো হ'ব পাৰে। ৱেইট কৰিব, মই আপোনালোকক দেখুৱাই আছোঁ। এইটো লোডিং লৈ আছে। যিহেতু লোডিং লোৱাৰ পিছতে আপোনালোকে ইয়াতে নিৰ্দেশ বা ইনষ্ট্ৰাকশ্যনৰ কিছুমান দিয়া থাকিব। এইটো আপোনালোকে ক্ল'জ আপ কৰি দিব বা ক্ল'জ কৰি দিব। ইয়াতে তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনালোকৰ নোট দিয়া আছে এনচাৰ কি, ফাইনেল এনচাৰ কিৰ বাবে। তো ইয়াতে ক্ল'জ কৰিব। তলত ক্ল'জ কৰাৰ পিছত আপোনালোকে এই ধৰণে এখন পাব কুৱেশ্যন পেপাৰ এণ্ড এনচাৰ কি। তো টু ডাউনলোড ইউৰ কুৱেশ্যন পেপাৰ ফৰ এছেছমেণ্ট কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ CAPFS SSF ৰাইফলমেন GD ইন আছাম ৰাইফলছ এক্সামিনেশ্যন 2024 ক্লিক হেয়াৰ টু জেনেৰেট ইট। তো ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ অফিচিয়েল এনচাৰ কিখন দেখা পাব। এই ধৰণে আপোনালোকে দেখা পাব। ইয়াতে মোৰ সকলোবোৰ ডিটেইলছ ওলাই গৈছে। ৰোল নাম্বাৰ, নাম, ক'ত এক্সাম হৈছিলে, আয়ন ডিজিটেল জ'ন, IDZ কেন্দুগুৰি, ইয়াতে এক্সাম ডেট আৰু এক্সাম টাইম সকলোবোৰ দিয়া থাকিব। গোটেইখিনি আপোনালোকে এই ধৰণে নিজৰ এনচাৰ কিখন চাব পাৰিব। মই গোটেইখন আপোনালোকক নেদেখুৱাওঁ, জাষ্ট আপোনালোকক দেখুৱালোঁ যে আপোনালোকে কেনেধৰণে নিজৰ এনচাৰ কিখন ডাউনলোড কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব পাৰে। আপোনালোকে ওপৰলৈ চাব, মই গোটেইখন নেদেখুৱাওঁ বাৰু। এনচাৰ কিখন বহুত দেৰি হৈ যাব যিহেতু গোটেইখন বনাবলৈ। ইয়াতে প্ৰিণ্ট দেখা পাইছে। ইয়াতে প্ৰিণ্ট কৰি দিলে আপোনালোকে প্ৰিণ্ট হৈ যাব বা আপোনালোকে কম্পিউটাৰ উলিয়াই ল'ব পাৰিব বা নিজৰ মোবাইলতে ৰাখিব পাৰিব। তো এইটোৱে আছিলে সৰু সুৰা ইনফৰ্মেশ্যন। আপোনালোকে নিশ্চয়কৈ হেল্পফুল হ'ব বুলি আশা কৰিছোঁ। তো ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰিব আৰু ষ্টেপ বাই ষ্টেপ যেনেধৰণে দেখুৱাইছোঁ আপোনালোকে সেইধৰণে কৰি যাব। তো চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব আপডেটসমূহ পাই থাকিবলৈ। নেক্সট আপোনালোকৰ কাটআপৰ লিষ্ট আৰু 2 দিন বা 3 দিনৰ পিছত আহি যাব। তো ৱেইট কৰিব, চেনেলটোত আপোনালোকে সকলোবোৰ আপডেট পাব। ধন্যবাদ।